নমস্কাৰ বাইদেউসকল, ৱেলকাম টু মাই অফিচিয়েল ইউটিউব চেনেল পোষণ টেকাৰ অফিচিয়েল। মই অপূৰ্ব বৰাই সৰ্বপ্ৰথমে আপোনালোকক সকলোকে মোৰ পোষণ টেকাৰ অফিচিয়েল নামৰ এই ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু দুদিনৰ পিছত আজি এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আনিছোঁ। বাইদেউসকল, মই অসমৰ বিভিন্ন অংগনবাড়ী বাইদেউ কৰ্মী সহায়িকাসকলৰ পৰা মই মেছেজ পাইছোঁ, মই টেলিফোন পাইছোঁ বা ইমেইল যোগে জানিব পাৰিছোঁ। তেখেতসকলে মোক এটা প্ৰশ্ন কৰিছে আৰু সেই প্ৰশ্নটোৰ বিষয়ে মই আজি সৰুকৈ ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকলৈ। আপোনালোকে আশা ৰাখিছোঁ উপকৃত হ'ব আৰু তাৰ বাবে আপোনালোকে গোটেই কথাখিনি বুজিবৰ বাবে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাবলৈ আপোনালোকে নাপাহৰিব। আৰু এতিয়াও যদি কোনোবাই মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে মই আকৌ এবাৰ আপোনালোকক ৰিকুৱেষ্ট জনাম যে মোৰ এই পোষণ টেকাৰ অফিচিয়েল চেনেলটো আপোনালোক সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ছাবস্ক্ৰাইব কৰাৰ পাছতে আপোনালোকে কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব, যাতে এনেধৰণে পৰৱৰ্তী আপোনালোকৰ ন'টিফিকেশ্যন ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ গৈ থাকিব পাৰে। তাৰ বাবে ছাবস্ক্ৰাইব কৰাৰ পাছতে আপোনালোকে মোৰ চেনেলৰ কাষত থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'টোৰ কথাংশৰ মাজলৈ যাওঁ। বাইদেউসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পায় যে পোষণ মাহ ইতিমধ্যে আৰম্ভ হৈ গৈছে। পোষণ মাহৰ এক্টিভিটি কামসমূহ আপোনালোকে ইতিমধ্যে পালন কৰি আছে, সুচাৰুৰূপে পালন কৰি আছে। এসপ্তাহ পাৰ হওঁ হওঁ অৱস্থা আৰু অসমৰ বিভিন্ন জিলাতো পোষণ মাহৰ যি উদ্বোধনী কাৰ্যসূচী, বিভিন্ন প্ৰজেক্টত সেই উদ্বোধনী কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে আৰু আপোনালোক সকলোৱে পোষণ মাহৰ প্ৰথম সপ্তাহৰ কাৰ্যসূচী ইতিমধ্যে পালন কৰিছে। বাইদেউসকল, এইখিনিতে বিভিন্ন বাইদেউসকলে মোলৈ কিছুমান প্ৰশ্ন কৰিছে, মোলৈ প্ৰশ্ন আহিছে, মই মেছেজত পাইছোঁ, মেইলত পাইছোঁ, টেলিফোনত পাইছোঁ, যে তেখেতসকলে জানিব বিচাৰিছে যে আমি পোষণ মাহত যিখিনি এক্টিভিটি কৰি আছোঁ, আমি ডাইৰেক্টলি আমি পোষণ মাহৰ এক্টিভিটিৰ লগত জড়িত হৈ আছোঁ, ৰাইজৰ মাজলৈ গৈছোঁ, সমাজত এটা বাতাবৰণ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছোঁ, এটা নিউট্ৰিশ্যনৰ ওপৰত মানুহক সজাগ কৰিবলৈ আমি যিহেতু যত্ন কৰিছোঁ, তাৰ যিখিনি এক্টিভিটি পালন কৰিছোঁ, সেই এক্টিভিটিসমূহ আমি ডাইৰেক্টলি আমি AWC লেভেলৰ পৰা আমি আপলোড কৰিব পাৰিম নে নোৱাৰিম, বা এইটো কৰাৰ ব্যৱস্থা আছে নে নাই, বা কৰিব পাৰে নে নোৱাৰে, এইটো প্ৰশ্ন তেখেতসকলে জানিব বিচাৰিছিলে। মই এতিয়া সেই বাইদেউসকলক উদ্দেশ্য কৰি পেলাই মই ক'ব বিচাৰিছোঁ এই ভিডিঅ'টোত যে পোষণ মাহত কৰা সকলোবোৰ ধৰণৰ কামৰ এক্টিভিটিৰ ফটোসমূহ আপোনালোকে পোনপটীয়াভাৱে আপোনালোকে পোষণ টেকাৰ ডেশ্ববৰ্ডত আপোনালোকে আপলোড কৰিব পাৰিব। কিন্তু তাৰ কাৰণে এটা বস্তু আপোনালোকৰ প্ৰয়োজন হ'ব। আপোনালোকৰ ইউজাৰ নেম আৰু পাছৱৰ্ড, ইউজাৰ নেম পাছৱৰ্ডটো আপোনালোকৰ প্ৰয়োজন হ'ব। অসমৰ প্ৰতিটো অংগনবাদী প্ৰকল্প, যিটো সংহত শিশু উন্নয়ন প্ৰকল্প আছে, প্ৰজেক্ট আছে, সকলো প্ৰজেক্টৰে ইউজাৰ ID আৰু পাছৱৰ্ডটো বেলেগ বেলেগ হয়। এই ইউজাৰ ID পাছৱৰ্ডটো সকলোৰে নিজা নিজা বেলেগ বেলেগ হয়। গতিকে আপোনালোকৰ কোন প্ৰজেক্টৰ অন্তৰ্ভুক্ত হয়, আপোনালোকে সেই প্ৰজেক্টৰ ইউজাৰ IDটো আপোনালোকে জানি ল'ব লাগিব। তাৰ বাবে আপোনালোকে পোষণ অভিযানৰ কৰ্মৰত ব্লক কোঅৰ্ডিনেটৰ BPA সকল আছে, BCO সকল আছে, আপোনালোকে তেখেতৰ লগত যোগাযোগ কৰিলে তেখেতসকলে আপোনালোকক সেই ইউজাৰ IDটো আপোনালোকক প্ৰভাইড কৰিব আৰু তেখেতসকলক সহায় কৰাৰ উদ্দেশ্যেৰে লগতে এই চৰকাৰৰ যি জনসজাগতামূলক পোষণ অভিযানৰ এই কাৰ্যসূচীক এটা জন আন্দোলন ৰূপে গঢ়ি তুলিবৰ বাবে আপোনালোকে যিসমূহ এক্টিভিটি দৈনন্দিন পালন কৰি আহিছে, সেই এক্টিভিটিসমূহ আপোনালোকে ডাইৰেক্টলি জন আন্দোলন ডেশ্ববৰ্ডত আপোনালোকে আপলোড কৰিব পাৰিব। তাৰ বাবে কেৱল আপোনালোকৰ নিজা প্ৰজেক্টৰ জন আন্দোলন এপটোৰ লগইন ইউজাৰ IDটো আপোনালোকে নিজাববীয়াকৈ আপোনালোকৰ নিজৰ প্ৰজেক্টৰ যিটো লগইন ID আছে, আপোনালোকে সেই বস্তুটো আগেই জানি ল'ব লাগিব। আৰু সেইটো জানি লোৱাৰ পাছতেই মই এই ভিডিঅ'টোত আপোনালোকক স্ক্ৰীণত দেখুৱাই দিয়াৰ ধৰণে আপোনালোকে সেইটো ইউজাৰ IDটো জানি লোৱাৰ পাছতে আপোনালোকে তেনেধৰণে কৰিলে আপোনালোকে নিজাববীয়াকৈ সকলোবোৰ এক্টিভিটি ফটো আপোনালোকে পোষণ অভিযানৰ ফটো আপোনালোকে আপলোড কৰিব পাৰিব। গতিকে আহকচোন আমি ভিডিঅ'টো চাওঁ। প্ৰথমতে আপোনালোকে ইউজাৰ IDটো সংগ্ৰহ কৰি লওক আৰু তাৰ পাছত মই দেখুৱাই দিয়াৰ ধৰণে আপোনালোকে কামখিনি কৰি যাওক। সুন্দৰভাৱে আপুনি দৈনন্দিন ভাল এক্টিভিটি 5খনকৈ ফটো আপোনালোকে পোষণ মাহত আপলোড কৰক। কৰি পেলাই আপোনালোকৰ প্ৰজেক্টটোত এটা জিলাখনৰ ভিতৰতে আৰু গোটেই সকলো অংগনবাদী কৰ্মীয়ে মিলি পেলাই আমাৰ অসমখনত ভাৰতবৰ্ষৰ ভিতৰতে এটা সুকীয়া স্থানলৈ আমি যাতে সকলোৱে সন্মিলিতভাৱে লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি সকলোবোৰ এক্টিভিটি ফটো আমি ডেশ্ববৰ্ডত আমি আপলোড কৰোঁ। আহক, আপোনালোকে সকলোৰে গুগল আছে, আমি গুগললৈ যাব লাগিব। প্ৰথমতে গুগলতে আমি চাৰ্চ কৰিব লাগিব। এনেধৰণে গুগলটো আপোনালোকে ইয়াতে লিখিব লাগিব পোষণ মাহ জন আন্দোলন বুলি লিখিব লাগিব। POSHAN পোষণ MHH অট'মেটিক আহি যায়। পোষণ মাহ জন আন্দোলন বুলি লিখাৰ লগে লগে নিজে ইয়াতে আহি গৈছে। আপোনালোকে দেখিছে, আপোনালোকে ইয়াতে ক্লিক কৰি দিলে হ'ল।
এনেধৰণে এটা পেজ খোল খাব। ইয়াৰ পাছত আপোনালোকে কি কৰিব, এই যে ওপৰত যিটো লেখা আছে পোষণ অভিযান বুলি ইয়াতে, সেই তাতে আপোনালোকে ক্লিক কৰি দিব। অলপ সময় অপেক্ষা কৰিব, পেজটো খোল খাবলৈ দিব। লাহে লাহে পেজটো খোল খাইছে, আপোনালোকে দেখিবলৈ পাইছে। কিছু ছাৰ্ভাৰ বিসংগতি থাকিলে অকণমান দেৰি হয়, নহ'লে পুটুককৈ পেজটো খোল খাব। মই আপোনালোকক ইয়াতে আজি দুটা কথা শিকাই দিম। এই যে আপোনালোকে গুগলত গৈ পেলাই পোষণ মাহ জন আন্দোলন বুলি মাৰিলে, তাৰপাছত এটা পেজ খোল খালে, তাত ছিলেক্ট কৰি পেলাই তাৰপাছত আপোনালোকে এই যে মূল পেজলৈ আহিলে, এতিয়া মূল পেজলৈ অহাৰ লগে লগে আপোনালোকে এটা কাম কৰক, এইখিনি আপোনালোকক অলপ শ্বৰ্টকাট কৰি দিম মই। আপোনালোকে কি কৰিব, এই যে 3 ডট দেখিছে, 3টা ডট দেখিবলৈ পাইছে নহয়, এনেকৈ পেজটো খোলাৰ পাছত এই 3 ডটত আপোনালোকে ক্লিক কৰি দিয়ক এবাৰ। দেখিলে নাই? ইয়াৰ পিছতে এড টু হোম স্ক্ৰীণ বুলি যিটো লিখা আহিছে দেখিছে, এই ইয়াতে আপোনালোকে ক্লিক কৰি দিয়ক। দিলে কি হ'ব, এড টু হোম স্ক্ৰীণ বুলি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াতে এনেধৰণে এখন পেজ খোল খাব। ইয়াতে তাৰপিছত আপোনালোকে এড বুলি পেলাই দবাই দিয়ক, এডটো কৰি দিয়ক। কৰি দি এড অট'মেটিক আহিব, এইটো এড অট'মেটিক, এড অট'মেটিকটো আপোনালোকে ক্লিক কৰি দিব। কৰি দিয়াৰ লগে লগে ইয়াৰ পৰা আপুনি বেক কৰি দিয়ক। এতিয়া ইয়াৰ পৰা প্ৰফিট এটা কি হ'ল, এয়া চাওক, এই ইয়াতে আপোনালোকৰ পেজটোত যিটো শ্বৰ্টকাট, এই শ্বৰ্টকাট যিটো এইটো এটা এপ হিচাপে আপোনালোকৰ মোবাইলত আহি গ'ল। যেনেধৰণে ফেচবুক, হোৱাটছআপ, পোষণ ট্ৰেকাৰ ইত্যাদি এটা এপ আছে। আগতে আপোনালোকে ইয়াতে ফটো দিবৰ কাৰণে, পোষণ মাহৰ ফটো দিবৰ কাৰণে আপোনালোকে গুগলত গৈ পেলাই পোষণ মাহ জন আন্দোলন লিখিবলগীয়া হৈছিলে, ছাৰ্চ কৰিবলগীয়া হৈছিলে। তাৰপাছত আপোনালোকে লগ ইন কৰিব লাগিব। এই যে দীঘলীয়া যিটো প্ৰচেছ, এই প্ৰচেছটো আৰু এতিয়াৰ পৰা কৰিব নালাগে। আপোনালোকৰ এড টু হোম স্ক্ৰীণ বুলি মাৰি দিয়াৰ লগে লগে অট'মেটিক আপোনালোকৰ ইয়ালৈ আহি গ'ল। এতিয়া আপোনালোকে ডাইৰেক্টলি ইয়াতে ক্লিক কৰিব পাৰিব। এয়া মই ক্লিক কৰি দিছোঁ। এয়া চাওক, অট'মেটিক পেজটো, আপোনালোকৰ যিটো পেজ আছিলে এই পেজটো অট'মেটিক খোল খালে। এতিয়া আৰু পোষণ মাহ জন আন্দোলন এনেকৈ লিখিব দৰকাৰ নাই। এনেকৈ ধৰণে আপোনালোকে মোবাইলত এই মাহটোৰ কাৰণে এই বস্তুটো আপোনালোকে কৰি ল'ব পাৰিব। তাৰপিছত আপোনালোকে ৰিমুভ কৰি দিব পাৰিব। এতিয়া আমি কি কৰিব লাগিব, এই ইয়াতে থকা যিটো অপশ্যন আছে দেখিছে, এই অপশ্যনটোত আমি 3ডাল আঁচ আছে, ইয়াতে আমি ক্লিক কৰি দিব লাগিব। ইয়াত আমি ক্লিক কৰি দিলোঁ। এয়া দেখিবলৈ পাইছে আপোনালোকে তলতে ডাটা এণ্ট্ৰি বুলি কোলাকৈ লেখা আহি গৈছে, ডাটা এণ্ট্ৰি। এই দেখিবলৈ পাইছে, এই ডাটা এণ্ট্ৰি চাওক, এই ডাটা এণ্ট্ৰি বক্সটোতে আপোনালোকে ক্লিক কৰক। এনেধৰণে আপোনালোকৰ ডাটা এণ্ট্ৰি লগ ইন বুলি আহিব, আপোনালোকৰ ডাটা এণ্ট্ৰি লগ ইন বুলি আহিব। এতিয়া আপোনালোকক মই ইতিমধ্যে কৈছোঁ যে নিজৰ প্ৰজেক্টৰ সকলোৰে ইউজাৰ নেম আৰু পাছৱৰ্ডটো বেলেগ বেলেগ হয়। গতিকে আপোনালোকে নিজৰ মানে প্ৰজেক্টৰ যিটো ইউজাৰ নেম পাছৱৰ্ড সেইটো আপোনালোকে ব্যৱহাৰ কৰিব। আৰু আচলতে ইউজাৰ নেমটোৱে পাছৱৰ্ডটোৱে একেই হয়। ইউজাৰ নেম আৰু পাছৱৰ্ড দুইটা বস্তু একেই হয়, একেই কৰি পেলাই দিয়া হৈছে। আপোনালোকে কেৱল নিজৰ প্ৰজেক্টৰ ইউজাৰ নেমটো আপোনালোকে জানি ল'লেই হ'ল। মই এতিয়া মোৰ প্ৰজেক্টৰ ইউজাৰ নেমটো মই বহাই দিম, অট'মেটিক বহুৱাই দিছোঁ। ইয়াতে ৰিমেম্বাৰ মি আপোনালোকৰ আছে, ইয়াতে এই বক্সটো আপোনালোকে ৰিমেম্বাৰ মি বক্সটোত, এই বক্সটোতে আপোনালোকে এটা ক্লিক কৰি দিব। তেতিয়া আপোনালোকৰ বস্তুটো নাপাহৰে। ৰিমেম্বাৰ মি ক্লিক কৰি আপোনালোকে লগ ইন কৰিব। এইটো ভুল হ'লে কিন্তু নহ'ব, এইটো শুদ্ধ হ'ব লাগিব। মোৰ অলপ বেলেগো ভৰোৱা আছিল, গতিকে আহি গৈছিল তেনেকৈ। আপোনালোকে লগ ইন কৰি দিয়ক। আচ্ছা, হৈ গ'ল। নিজৰ প্ৰজেক্টৰ যিটো ইউজাৰ আই ডি আপোনালোকে পোষণ অভিযানৰ ব্লক কৰ্ডিনেটৰগৰাকীৰ লগত যোগাযোগ কৰিলে আপোনালোকে পাব। তেখেতক সুধিলে আপোনালোকে তেওঁ ইউজাৰ নম্বৰটো, আপোনালোকৰ ইউজাৰ আই ডিটো দিব। তেতিয়া আপোনালোকক তেওঁক সহায় কৰিবৰ কাৰণে আপোনালোকে নিজৰ এক্টিভিটিসমূহ প্ৰজেক্টৰ পৰা উপৰিও আপোনালোকে নিজৰ চেণ্টাৰৰ পৰা ডাইৰেক্টলি আপোনালোকে আপলোড কৰিব পাৰিব। এয়া দেখা পাইছেনে, আপোনালোকে খুলি লোৱাৰ পাছত আপোনালোকে এনেধৰণে এখন এক্টিভিটি পাৰ্টিচিপেশ্যন ফৰ্ম ওলাই গ'ল। এক্টিভিটি পাৰ্টিচিপেশ্যন ফৰ্মখন এনেকৈ ধৰণে ওলাই গৈছে, আপোনালোকে দেখিবলৈ পাইছে। এতিয়া আপোনালোকৰ ইয়াতে
পোষণ মাহ বুলি পেলাই যিটো আছে সেইটো অট'মেটিকেলি আহি যাব ইয়াত আছে ইয়াত আপোনালোকে লিখিবলগীয়া নালাগে খালি ইয়াতে চিলেক্ট থিম এটা আপোনালোকে চিলেক্ট কৰিব লাগিব মই এটা থিমটো চিলেক্ট কৰিলোঁ ধৰি লৈছোঁ মই গ্ৰ'থ মনিটৰিংটো ক্লিক কৰিছোঁ ইয়াতে বহুতকেইটা থিম আছে তাৰ ভিতৰত আপোনালোকে যোনটো থিমত কাম কৰিছে সেইটো থিমৰ ফটো দিব সেইটো আপোনালোকে চিলেক্ট কৰিব আৰু মই আকৌ এবাৰ কৈ লওঁ আপোনালোকে কোনটো কাম ফটো দিব কি কৰিব ফটোখিনি আগতীয়াকৈ মাৰি পেলাই আপোনালোকে গেলেৰীত ছেভ কৰি ল'ব তাৰপিছত আপোনালোকে এই পেজটো খুলিব খুলি এনেধৰণে ফৰ্মখন গ্ৰ'থ মনিটৰিং বুলি আপোনালোকে দিলে বা যাৰ যি হয় এনিমিয়া তিথি আছে আপোনালোকে পোষণ ভি পঢ়াই ভি টেকন'লজি ফৰ বেটাৰ গভৰ্নেন্স এনভাইৰনমেণ্ট প্ৰডাকশ্যন এৰিয়াছ ইনফ্লুৱেঞ্চিং নিউট্ৰিশ্যন মাস্ক চেঞ্চেজিভ এক্টিভিটিছ যোনটো থিমত আপোনালোকে কাম কৰিছে সেই থিমটো মই গ্ৰ'থ মনিটৰিংটো চিলেক্ট কৰিছোঁ গ্ৰ'থ মনিটৰিংটো দিছোঁ তাৰপাছতে ইয়াতে যিটো আহিছে অৰ্গেনাইজাৰ বুলি পেলাই আপোনালোকে দেখিছে ইয়াতে আপোনালোকে একো কৰিবলগীয়া নাই ইয়াত অট'মেটিক ঠিক হৈ আছে ইয়াতে তাৰপাছত আপোনালোকে দেখিবলৈ পাইছে ইয়াতে লেবেলত ইয়াতে ব্লক বুলি আহিছে আপোনালোকে দেখিছে দেখিবলৈ পাইছে ইয়াত আপোনালোকে চেঞ্জ কৰি ল'ব লাগিব ইয়াতে ক্লিক কৰিব লাগিব আপোনালোকে ক্লিক কৰি দিলে ইয়াত দেখিবলৈ পাইছে এনেধৰণে আপোনালোকৰ AWC যিটো বক্স AWC বক্সটো আপোনালোকৰ আহি গৈছে আপোনালোকে ইয়াতে ক্লিক কৰি দিব এতিয়া ব্লকৰ পৰা এইটো AWC হৈ যাব আহি গ'ল দেখিলেনে AWC হৈ গ'ল এতিয়া অথনি ব্লক আছিলে এতিয়া AWC ইয়াতে আহি গ'ল তাৰপাছত আপোনালোকে নিজৰ চেণ্টাৰটো ইয়াতে চিলেক্ট কৰিব পাৰিব নিজৰ চেণ্টাৰটো ইয়াতে এতিয়া নিজে ইয়াতে ক্লিক কৰিলে আপোনাৰ চেণ্টাৰটো চিলেক্ট কৰক যিকোনো এটা চেণ্টাৰ আপোনালোকে ধৰি লওক চিলেক্ট কৰক মই যিকোনো এটা চেণ্টাৰ মই মানে চিলেক্ট কৰিছোঁ তাৰপাছতে আহিব আপোনাৰ এক্টিভিটি এয়া দেখিবলৈ পাইছে এক্টিভিটি ইয়াতে এক্টিভিটিটো কি এক্টিভিটি কৰিছে আপুনি ইয়াতে ক্লিক কৰিলে বহুত এক্টিভিটি ওলাই যাব ইয়াৰ ভিতৰতে আপোনালোকে এক্টিভিটি এটা চিলেক্ট কৰি ল'ব মই ধৰি লৈছোঁ ইয়াতে মই চেকশ্যন অফ অন গ্ৰ'থ মনিটৰিং প্ৰগ্ৰেম মই 2 নম্বৰটো চিলেক্ট কৰিছোঁ ইয়াতে আহি গ'ল ইয়ালৈ এতিয়া আপোনালোকে ইয়াতে ডেট এটা পাব এই ডেট দুটা চিলেক্ট কৰিব লাগিব আপোনালোকে ইয়াতে ক্লিক কৰি দিয়ক কেলেণ্ডাৰখন অট'মেটিকেলি আহি যাব যোন তাৰিখে আপোনালোকে দিব বিচাৰিছে সেই তাৰিখটো দিব পাৰিব আৰু মনত ৰাখিব আপোনালোকে ইয়াত 3 দিনৰ আগৰ ডাটাও দিব পাৰিব অৰ্থাৎ আজি 7 তাৰিখ যিহেতু 7টো অট'মেটিকেলি ওলাই গৈছে 4 তাৰিখৰ ফটো মই দিব পাৰিম 5 তাৰিখৰ ফটো দিব পাৰিম 6 তাৰিখৰ ফটো দিব পাৰিম আৰু 7 তাৰিখৰ অৰ্থাৎ 3 দিনৰ আগৰ পৰা আজি তাৰিখটোলৈকে আপোনালোকে যোনকোনো এটা তাৰিখ আপোনালোকে দিব পাৰিব মই যিহেতু আজিৰ ফটোৱে দিম গতিকে মই যোৱাকালি ফটো এখন দিম 6 তাৰিখ ধৰি লৈছোঁ 6 তাৰিখটো ছেট কৰি পেলাই ইয়াত ছেট দি দিয়ক তাৰপিছত আপোনালোকে ছেকেণ্ড টু ডেট অপশ্যনটো পাব তাতো আপোনালোকৰ কেলেণ্ডাৰ এখন পাব ইয়াতো আপোনালোকে 6 দিব পাৰে দি পেলাই আপোনালোকে ছেট কৰি দিলে ঠিক তেনেকৈ ডেট দুটা আপোনালোকৰ সম্পূৰ্ণ হৈ গ'ল এতিয়া আপোনালোকে তলত দেখিবলৈ পাইছে পাৰ্টিচিপেশ্যন ডিটেইলছ বুলি পেলাই আপোনালোকৰ ইয়াত এটা কলম আহিছে চাওক ইয়াতে আপোনালোকৰ মেল আছে ফিমেল আছে ইয়াত এডাল্ট আছে চিলড্ৰেন আছে এই বক্সকেইটা আপোনালোকে ফিল আপ কৰিব লাগিব এডাল্ট মানে আপোনালোকে শিশুৰ কথা কোৱা শুনা মানে প্ৰাপ্তবয়স্ক মানুহ কেইজন আছে ধৰি লৈছোঁ মই মানুহ 12জন উপস্থিত আছিলে 12জন ভৰাই দিলোঁ আপোনালোকে যেজন আছে উপস্থিত সেইটো ভৰাব আপোনালোকে সেই ইভেণ্টটো কৰাৰ সময়ত এক্টিভিটি কৰাৰ সময়ত যিমানজন আছিলে মানুহ সেইযোৰ ভৰাব লাগিব ফিমেল কেইগৰাকী আছিলে ফিমেল ধৰি লৈছোঁ মই 10গৰাকী ইয়াত ভৰাই দিছোঁ ল'ৰা ছোৱালী মেল শিশু কিমান আছিলে ধৰি লৈছোঁ মই 15টা মেল শিশু আছিলে ফিমেল শিশু কিমান আছিলে ধৰি লৈছোঁ মই 12টা আছিলে আৰু এডুলেশ্যন গাৰ্লছ বুলিও লিখা আছে দেখিছেনে তলত এই বক্সটোত এডুলেশ্যন গাৰ্লছ ধৰি লৈছোঁ 4গৰাকী উপস্থিত আছিলে টোটেলটো অট'মেটিকেলি আমাৰ ইয়াতে অট'মেটিকেলি আহি গৈছে টোটেল কিমানখিনি মানুহ পাৰ্টিচিপেশ্যন গোটেইখিনি ইয়াতে আহি গৈছে ইয়াৰ পাছত আপোনালোকে দেখিবলৈ পাইছে এতিয়া এই যে ব্ৰাউজ ফাইল বুলি যিটো লিখা আছে দেখিছেনে ইয়াতে আপোনালোকে ফটোখন ভৰাব লাগিব ইয়াত আপোনালোকে ক্লিক কৰি দিয়ক মই ক্লিক কৰিছোঁ এয়া অট'মেটিকেলি মোৰ ফটোবিলাক আহি গৈছে ইয়াত যিকোনো এটা ফটো মই ধৰি লওক এই গ্ৰ'থ মনিটৰিং যে কৰি আছে এই গ্ৰ'থ মনিটৰিঙৰ ফটোখন মই চিলেক্ট কৰি ল'লোঁ লোৱাৰ লগে লগে ইয়াত গ্ৰ'থ মনিটৰিঙৰ ফটোখন ইয়াত চিলেক্ট হৈ গ'ল ডেছক্ৰিপশ্যনটো আপোনালোকে নিলিখিলেও হ'ব ডেছক্ৰিপশ্যনটো লিখি পেলাই এনেই সময় নষ্ট কৰিব নালাগে এইটো নিলিখিলেও কোনো কথা নাই তাৰপাছত আপোনালোকে ইয়াতে ছাবমিশ্যন যিটো বক্স আছে ইয়াতে ছাবমিশ্যন বক্সটোত আপোনালোকে ক্লিক কৰি দিব এনেধৰণে দেখিবলৈ পাইছেনে ইয়াত ছাবমিশ্যন ছাকচেছফুল হৈ গৈছে গতিকে এনেধৰণেই আপোনালোকে ফটোসমূহ ইয়াতে ডাইৰেক্টলি দিব পাৰিব আৰু এটা ছাবমিট হোৱাৰ পাছত আপোনালোকে বেক কৰি গৈ পেলাই আকৌ পাৰ্টিচিপেশ্যন ফৰ্ম অলপ সময়ৰ পাছতে আপোনালোকৰ পাৰ্টিচিপেশ্যন ফৰ্মখন নিজে নিজে ব্লেংক হৈ যাব ছেকেণ্ড ফটো আকৌ বেলেগ এটা থিমত আপোনালোকে বেলেগ এটা থিম চিলেকশ্যন কৰি পেলাই আপোনালোকে আকৌ তেনেধৰণে বেলেগ এখন ফটো দিব পাৰিব মনত ৰাখিব এটা চেণ্টাৰে 5টা এক্টিভিটি কৰাৰ ফটো এদিনতে অৰ্থাৎ 5খন
বেলেগ বেলেগ 5টা এক্টিভিটি ফটো এটা চেণ্টাৰে আপোনালোকে এই পোষণ মাহটোত আপোনালোকে ডাইৰেক্টলি ডেছবৰ্ডত আপোনালোকে আপলোড কৰিব পাৰিব। মই ভাবিছোঁ আপোনালোকে কথাখিনি বুজি পাইছে, আৰু যদি বুজি পোৱা নাই এবাৰ দুবাৰ আপোনালোকে ৰিভিউ কৰি চাই ল'ব। কেৱল আপোনালোকে পেজটো খুলিবৰ কাৰণে যিটো আপোনালোকৰ ইউজাৰ নেম পাছৱৰ্ডটো দৰকাৰ হ'ব, সেইটো আপোনালোকে নিজৰ প্ৰজেক্টৰ ইউজাৰ নেম পাছৱৰ্ডটো ব্যৱহাৰ কৰিব। মই ইয়াত মোৰটো কৰিছোঁ, গতিকে আপোনালোকে এই ইউজাৰ নেম পাছৱৰ্ডটো আপোনালোকে পোষণ অভিযানৰ ব্লক কৰ্ডিনেটৰ গৰাকীৰ লগত যোগাযোগ কৰিলে আপোনালোকে পাব। আৰু আপোনালোকে এনেধৰণে আপোনালোকে নিজাববীয়াকৈ নিজৰ চেণ্টাৰৰ সকলো এক্টিভিটিৰ ফটো পোষণ মাহত ডাইৰেক্টলি আপোনালোকে ডেছবৰ্ডত আপলোড কৰি পেলাই তেখেতক আপোনালোকে সহায় কৰিব পাৰে, অৰ্থাৎ নিজৰ প্ৰজেক্টটো আগবঢ়াই নিয়াত আপোনালোকে সহায় কৰিব পাৰে। গতিকে মই ভাবিছোঁ আপোনালোকৰ অংগনবাড়ী বাইদেউসকলে এই কথাটো বুজি পাইছে। যিহেতু বহুত বাইদেৱে মোক প্ৰশ্ন কৰি আছিলে, মেইল কৰিছিলে, মেছেজ কৰিছিলে যে কেনেধৰণে পোষণ মাহৰ ফটোসমূহ ডাইৰেক্টলি আমি আপলোড কৰিব লাগে। গতিকে মই বস্তুটো শিকাই দিলোঁ আপোনালোকক। মই আশা ৰাখিছোঁ আপোনালোকে বুজি পাব আৰু উপকৃত হ'লে মোক ভাল লাগিব। আপোনালোকে মোক ভিডিঅ'টো ভাল যদি পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।